নমস্কাৰ জীৱিকাৰ সন্ধান বিচাৰি চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। মই জীৱিকাৰ সন্ধান বিচাৰি আহি উপস্থিত হৈছোঁহি গুৱাহাটীৰ পৰা নাতি দূৰত অৱস্থিত ভাগৱতীপাৰা অঞ্চলত। এইটো ভাগৱতীপাৰা আছে দক্ষিণ কামৰূপ অঞ্চলত, আৰু এই দক্ষিণ কামৰূপ অঞ্চলতে আছে এজন অসমীয়া ডেকা যুৱকৰ জ্বলন্ত প্ৰমাণ, আৰু তেওঁ যে স্বাৱলম্বী হৈছে এটা নোহোৱা নোপোজা কাম লয়, যিটো কাম আচলতে অসমীয়া মানুহে কৰিব টান পায়, লাজ পায়, কিন্তু আজিৰ দিনত তেওঁ এই ব্যৱসায়টো কৰি তেওঁ স্বাৱলম্বী হৈছে আৰু তেওঁ পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে। গতিকে আহকচোন তেওঁনো কি ব্যৱসায় কৰিছে, কিনো কৰি আছে, তেখেতৰ লগত কথা পাতোঁ। আপোনালোকে হয়তো গম পাইছে মোৰ পিছ চাইডত আছে বাবা চেলুন, আৰু এই বাবা চেলুনতে আছে আমাৰ অসমীয়া ডেকা যুৱকজনে কৰ্মৰাজিৰ জ্বলন্ত প্ৰমাণ। আহক তেনেহ'লে ভিতৰলৈ। এয়া আমাৰ মাজত আছে চিতুল দাস। আৰু নমস্কাৰ। আচ্ছা, চিতুল দাস ডাঙৰীয়াই কেতিয়াৰ পৰানো তেওঁ এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে, অলপ ক'বা নেকি? 2010ৰ পৰা এইবিলাক মানে কৰি আছোঁ। হয়। আৰু মই ক্লাছ 5-6ৰ পৰাই এইটো ভাল পাওঁ, আৰু ঘৰত দাঢ়ি চুলি কাটি দিওঁ ককাহঁতৰ। হয়। তাৰপিছত মোৰ ভাল লাগি গ'ল। হয়। ইয়াতে ওচৰতে চাৰিআলি আছে ভাগৱতীপাৰা, হয়। তাত আহি মই কামটো শিকিলোঁ। হয়। শিকি বহুত ভাল লাগিল। তাৰপিছত মই ভাবিলোঁ যে মই এটা নতুন পাৰ্লাৰ বনাওঁ। হয়। এনেদৰে কাম চলাই আছোঁ আৰু আমি দুইজনে। আপোনাৰ ইয়াৰ আগতে আপোনাৰ কথা এটা কওক, আপুনি কিমানলৈকে পঢ়া শুনা কৰিছে? ক্লাছ 8। ক্লাছ 8লৈ। হয়। আচ্ছা, চাগে আপুনি ক্লাছ 8ত স্কুলত গৈ সিমান এটা মন বহা নাই, মই এইটো ভাল পাওঁ, আৰু ঘৰত ভাবি থাকোঁ কেতিয়া দাঢ়ি কাটিম, ককা ৰখি থাকে, আৰু বাটেদি আহিলে কৈ থাকে যে মোৰ দাঢ়িটো কাটি দিব লাগিব, স্কুলৰ পৰা আহি কাটি দিব। মই তেতিয়া ৰেজাল্ট দিলে গুচি আহোঁ, মই ক্লাছ নকৰোঁ আৰু পিছত। আচ্ছা, ইয়াৰ আগতে আপুনি ক'ৰবাত কিবা কাম কৰিছিলে নেকি? দাঢ়ি কটাৰ বাহিৰে, চুলি দাঢ়ি কটাৰ বাহিৰে কিবা বেলেগ কাম কৰিছিলে নেকি? মই ধাবাতো কাম কৰিছিলোঁ, ৰেষ্টুৰেণ্টৰ। হয়। তাত কৰিছিলোঁ 2 বছৰমান। তাৰপিছত সেইটো ভাল নালাগিলে। হয়। কাষ্টমাৰৰ লগত বিয়াবিলাক বেয়া হয়, ধাবা চাবা এইবিলাকত কাম কৰোঁ। ৰাতি বহুত ৰাতি হয়, ভাল নালাগে। আপুনি নিজাকে চিন্তা এটা কৰিলে? নিজাকে, হয়। আচ্ছা, এই চিন্তাটো আপোনাৰ কেনেকৈ আহিলে? আপোনাৰ মনততো আহিলে যে মই এনেকুৱা ধৰণৰ অকল চুলি কটা ব্যৱসায়টোৱে আপুনি যে বাছি ল'লে, কেনেকৈ আপোনাৰ মনত আহিলে যে মই চুলিয়ে কাটিম, অন্য বেলেগ একো নকৰোঁ? এইটো ভাবিলোঁ বহুত দূৰৰ পৰা বিহাৰী আহিয়ে অসমত চুলি কাটি চেলুন বনাই ফেমিলিবিলাক চলি আছে। তাৰপিছত মই ভাবিলোঁ ময়ো চলি থাকিব পাৰিম। হয়। আপুনি মানে এতিয়াও ডেকা হৈয়ে আছে নে বিয়া বাৰু পাতিছে? কি বিয়া পাতিছোঁ মই। বিয়া পাতিছে। আপোনাৰ সংসাৰখন মানে এই ব্যৱসায়ৰ জৰিয়তে চলি আছে। আচ্ছা, আপোনাৰ ইয়াতে দৈনিক কিমানজনমান মানে গ্ৰাহক আহি আপোনাৰ দোকানত ভিৰ কৰেহি? 50ৰ পৰা 100জনলৈ। চানডেত বেছি ভাল হয়। চানডেত আৰু বেছি হৈ যায়। মানে মৰ্ণিং 8টাৰ পৰা ৰাতি 10টালৈও কাটিব লগা হয়, কেতিয়াবা 12টালৈও কাটিব লগা হয়। বিহু চিহু এইবিলাক পূজা পাতল বেছি হৈ যায়। হয়। আপোনাৰ মই দেখিছোঁ আপোনাৰ দোকানখন খুব ভালকৈ বনাইছে, আৰু দেখিবলৈ পোৱা গৈছে আপুনি এচি চেচিও লগাইছে। আচ্ছা, আপুনি এই এচি চেচি লগাই গ্ৰাহকক বিশেষভাৱে আকৃষ্ট কৰিবলৈ সক্ষম হৈছে মই ভাবোঁ। আৰু কিমান দিনমান হ'ল যে আপুনি এনেকুৱা এটা পৰ্যায় পালে? প্ৰথমতে চাগে সৰুৰ পৰাই আৰম্ভ কৰিছিলে? প্ৰথম সৰুৰ পৰা এই সৰু চেলুন আছিলে মোৰ ৰঙামাটিত। আচ্ছা, অকলে কাম কৰিছিলোঁ। ৰঙামাটি মানে দক্ষিণ কামৰূপ অঞ্চলত অৱস্থিত? ৰঙামাটি। হয়। তাতে মই অকলে কাম কৰিছিলোঁ, এটা চকী আছিলে। হয়। আৰু তাৰপিছত ভাবিলোঁ যে তাৰ পৰা ওলাই আহি চাৰিআলিতে দোকান এখন দিওঁ ভালদৰে। মানে আপুনি বেলেগৰ দোকানত কাম কৰিছিলে? বেলেগৰ দোকানতো কাম কৰিছোঁ, নিজেও এটা সৰু দোকান দিছিলোঁ। আৰু তাৰপিছত আৰু ভাবিলোঁ। হয়। এইটো কিমান চনৰ ঘটনা হয়? 2012 মানত নিজাকে দিছিলোঁ ৰঙামাটিত। 2012 চনৰ ঘটনা? 12 চন মানত দিছিলোঁ সৰুকৈ। হয়। তাৰপিছত মই ভাবিলোঁ ইয়াতেতো ইমান চেল পাতি নহয়, মই চাৰিআলিত ওলাই গ'লে বেছি ভাল হ'ব। ৰাস্তাৰ ওচৰত, হাইৱেৰ ওচৰত আহিলে চাগে ভাল হ'ব বুলি ভাবি ইয়াতে আহিলে। হয়। আচ্ছা, আপোনাৰ এই ব্যৱসায়টোৰ লগত আৰু কোনোবা ব্যক্তি জড়িত হৈ আছে নেকি? নাই। আৰু আপোনাৰ আচ্ছা, চিতুল দাস ডাঙৰীয়া, আপোনাৰ মই ভাবোঁ যে প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰত এগৰাকী নাৰী থাকে। মই সুধিব বিচাৰিছোঁ আপোনাৰ লগত সেই ব্যক্তিগৰাকী কোন বাৰু আপোনাৰ? মোৰ মিছেছ। হয় নেকি? মিছেছ, মা, মোৰ বাচ্ছা, আমি এনেকুৱা ফেমিলি আছোঁ। আপোনাক মানে গোটেইখিনি মানুহে, আপোনাক ঘৰৰ মানুহে ছাপোৰ্ট কৰে। আৰু আচ্ছা, আপুনি এই ব্যৱসায়টো আৰু সম্প্ৰসাৰণ কৰিছে নেকি? আৰু ক'ৰবাত দোকান আছে নেকি আপোনাৰ? এনেকুৱা ধৰক পাৰ্লাৰ আছে নেকি? নাই, মই ভাবিয়ে আছোঁ। হয়। মানে আপুনি মানে চেইন এটা গঢ়িবৰ কাৰণে চেষ্টা কৰি আছোঁ, অলপ আগুৱাই যাওঁ আৰু এটা দোকান দিলে। হয়। সেইটো বিচাৰিছিলোঁ। হয়। আচ্ছা, আপোনাৰ লগত আৰু কোনোবা অসমীয়া ডেকা যুৱক আপোনাৰ লগত সহায় কৰি আছে নেকি, কাম কৰি আছে নেকি? মোৰ ভাইটি আছে, আমাৰ গাঁৱৰে হয়। আচ্ছা, নমস্কাৰ ভাইটি। আচ্ছা, ভাইটি বুলিয়ে ক'লোঁ, তোমাৰ নামটো? মৃদুল দাস। মৃদুল দাস। তোমাৰ ঘৰ?
ঘূৰাপাৰা বালিয়াজাৰ ইয়াতে মানে ঘৰৰ ওচৰতে আৰু দক্ষিণ কামৰূপৰ ওচৰতে আচ্ছা এই দাদাৰ লগত কেনেকৈ তুমি চিনাকি হ'লা কেনেকৈ জড়িত হ'লা এই ব্যৱসায়টোৰ লগত ইয়াত চকতে আহোঁতে দেখা পালোঁ দোকানখন হয় হয় তাৰপিছত এনেকৈ মোৰ 7 বছৰ হ'ল ইয়াতে দাদাৰ লগত 7 বছৰ হ'ল কেনেকুৱা দাদা দাদাৰ লগত ভালে লাগিল কাম কৰি মৰম কৰে ন দাদাই হয় আচ্ছা তোমাক পইচা পাতি ভালকৈ দিয়ে 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 আৰু তুমি বিয়া বাৰু পাতিছা নেকি নাই পতা তোমাৰ ঘৰত কোন কোন আছে মা দেউতা বাইদেউ আচ্ছা ইয়াৰ পৰা যিখিনি তোমাৰ ইনকাম হয় এই ইনকামৰ জৰিয়তে তুমি এতিয়া ঘৰখন চলাই আছা নেকি তোমাৰ দেউতাৰ বয়স হৈছে আৰু সেই সূত্ৰে তুমি ঘৰখনৰ গোটেই দায়িত্বখিনি তোমাৰ ওপৰত আহি পৰিছে আচ্ছা দিয়া ঠিক আছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ভাল হওক তোমাৰ দাদাৰ লগত ভালকৈ কাম কৰি যোৱা আৰু তুমিও তেনেকৈ দাদাৰ জৰিয়তে আৰু বেলেগ কিবা কৰা মই তাকে চিন্তা কৰিছোঁ আৰু আচ্ছা চিতুল দাস ডাঙৰীয়া আচ্ছা আপুনি দৈনিক কিমানমান আয় উপাৰ্জন কৰে কিমানমান টকা উপাৰ্জন হয় আপোনাৰ উপাৰ্জন ভালদৰে জব মানে কাম কৰিলে হয় 2-3 হাজাৰ হয় 2-3 হাজাৰ টকাৰ পৰা হয় হয় আচ্ছা আমাৰ কিছুমান ধৰক আপোনাৰ মোৰ চেনেলৰ জৰিয়তে আপোনাৰ এই ভিডিঅ'টো চাবতো কিছুমান অসমীয়া ডেকা যুৱক বা যুৱতীয়ে যদি আপোনাৰ জৰিয়তে এই কামটো শিকিব বিচাৰে তেনেহ'লে আপুনি সেই ব্যক্তিসকলক সেই নিবনুৱা ডেকা যুৱক যুৱতীসকলক আপুনি শিকাবনে বাৰু শিকাব পাৰি মই বিচাৰিয়ে পঢ়োঁ যে দোকানত কাম কৰিলে ভাল আৰু এইটো কাম কোনোবাই শিকক বিচাৰোঁ মই আহিলে কওঁ আমাৰ ভাইটিৰ লগৰবিলাকক কওঁ মানে অলপ টাইম জব কৰি গ'লে ভাল হয় কলেজৰ পৰা আহি সেইটো বিচাৰোঁ হয় হয় তাৰমানে আপুনি বিচাৰে যে কোনোবা ব্যক্তিয়ে আমাৰ অসমীয়া ডেকা ল'ৰা বা ছোৱালীয়ে কোনোবা কোম্পানী বা ফেক্টৰীত কাম কৰাতকৈ নিজাকৈ স্বাৱলম্বী হৈ এই বৃত্তিৰ সহায়ত তেওঁলোকে ঘৰ এখন চলাই নিব পাৰে আৰু মই সুধিব বিচাৰিছোঁ যদি অসমৰ কোনো ডেকা নিবনুৱা যুৱকে আপোনাৰ পৰা প্ৰশিক্ষণ ল'ব বিচাৰে তেনেহ'লে আপুনি কেনেকুৱা মাচুলৰ সহায়ত সেই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব মাচুল বুলি সেনেকুৱা নাই আৰু যদি শিকিব খোজে আপুনি সহায় কৰিম মানে মাচুল তেনেকুৱা দিব নালাগে হয় খালি কোনোবা শিকিলে ভাল অভিজ্ঞতা লৈ আপোনাৰ ওচৰলৈকে আহিলে হ'ল ভাল হয় 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 গতিকে দৰ্শকসকল আপোনালোকে দেখিছে যে চিতুল দাস এজন অতিকে মৰমীয়াল তথা সহজ সৰল ব্যক্তি যিয়ে অসমৰ প্ৰত্যেকজন নিবনুৱাক সহায় কৰিবৰ কাৰণে তেওঁ প্ৰস্তুত হৈ আছে আৰু চিতুল দাসে তেওঁ যিকোনো অসমীয়া ডেকা বা যুৱকে যদি এই বৃত্তিটোৰ জৰিয়তে নিজৰ ঘৰখন পোহপাল দিব বিচাৰে তেনেহ'লে তেওঁ প্ৰমাণ কৰি দিব বিচাৰে যে অসমীয়া ডেকা যুৱক কেতিয়াও দুৰ্বল নহয় কেতিয়াও অকামিলা নহয় এই জাতিটোক আপোনালোকে আগুৱাই নিবৰ কাৰণে আমাৰ চবেই চব কাম কৰিব লাগিব কাৰণ বিহাৰৰ বা যিকোনো অন্য ৰাজ্যৰ পৰা অহা যদি ব্যক্তিয়ে তেওঁলোকে এই বৃত্তিৰ জৰিয়তে ইনকাম কৰি সেই টকাবিলাক বিহাৰ বা অন্য ৰাজ্যলৈকে পঠাই আমাৰ ৰাজহ সংগ্ৰহ কৰাৰ ব্যৱস্থাটো তেওঁলোকে তালৈকে পঠাই দিছে আৰু এখন সুন্দৰকৈ ডাঙৰ পৰিয়াল এটা চলাই আছে সেই ব্যক্তিসকল যদি স্বাৱলম্বী হ'ব পাৰে আমাৰ অসমলৈকে আহি ৱাই নট আমাৰ ইয়াৰে ডেকা নিবনুৱা যুৱক যুৱতী কিয় নোৱাৰে মই এই ভিডিঅ'টোৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ সেইসকল নিবনুৱা ডেকা যুৱক যুৱতীলৈ যিসকলে অকল চাকৰি বুলি চিন্তা কৰি থাকে আৰু ঘৰৰ পৰা টকা লৈ মেলি কিবা এটা ডাঙৰ এখন গেলামাল দোকান দিম একেধৰণৰ ব্যৱসায় কৰিব বিচাৰে সেইসকল ব্যক্তিয়ে যাতে অকল চিন্তাধাৰাটো চেঞ্জ কৰে আৰু চিতুল দাসৰ লেখীয়াকৈ তেওঁলোকে আগুৱাই গৈ থাকে আৰু মই ভাবোঁ চিতুল দাসে যিখিনি ক'লে যে তেওঁৰ দৈনিক উপাৰ্জন 2,000ৰ পৰা 3,000 টকা হয়তো তেওঁৰ উপাৰ্জন আৰু বাঢ়িব আজি কম হৈ আছে কালিলৈকে 5,000 হ'ব পৰহিলৈকে 10,000 হ'ব আপোনালোকে দেখিবলৈ পাইছে যে চিতুল দাসে যথেষ্ট কষ্ট সাধ্য কৰি তেওঁৰ এই ব্যৱসায়টো আগুৱাই লৈ গৈছে আৰু গ্ৰাহকক তেওঁ যিমান পাৰে সন্তুষ্ট কৰাৰ কাৰণে চেষ্টা কৰি গৈছে অহৰ্নিশে আৰু মই যেতিয়া ভিডিঅ'টো লৈ আছিলোঁ তেতিয়া ৰাতি 8টা বাজি গৈছিলে আৰু 8টা বজাতো আপোনালোকে দেখিছে যে যথেষ্ট সংখ্যক গ্ৰাহকে তেওঁৰ দোকানত ভিৰ কৰি আছিলে আৰু তেওঁৰ নিষ্ঠা আৰু একাগ্ৰতাই তেওঁৰ ব্যৱসায়টোক দোপতদোপে আগুৱাই নিয়াত এক সহায় কৰি গৈছে মই ভাবোঁ তেওঁৰ পৰা উদাহৰণ হিচাপে ল'ব পাৰে প্ৰত্যেকজন অসমীয়া ডেকা যুৱকে আৰু আগুৱাই যাব পাৰে নিজৰ এই কৰ্মবৃত্তিৰ জৰিয়তে তেওঁ নিজৰ ঘৰখনক পোহপাল দিব পাৰে আৰু নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিব পাৰে সমাজৰ আগত আপোনাৰ এই ব্যৱসায়টোৰ যিখিনি উপাৰ্জন হয় সেই উপাৰ্জনৰ টকাখিনি বাৰু কি কৰে মই আৰু বেলেগ বিজনেছ কৰোঁ আৰু বিজনেছ আছে আপোনাৰ ব্যৱসায় আছে মই গাহৰি ফাৰ্ম এটা আছে হয় সৰু সুৰা আৰু মোৰ এটা হোটেল আছে লাইন হোটেল আপোনাৰ হোটেলো আছে হয় হোটেলটো ভাগৱতীপাৰাতে মোৰ দোকানৰ ওচৰতে হয় চ' মই এনেকৈ গোটেইখিনি
কাভাৰিং কৰি আছোঁ মোৰ হয়, দাদা হয়। থাকে হোটেলত জড়িত হয়, হয় মাহঁতো আহে কেতিয়াবা হয়, মিছেছো আহে হয়। গোটেইকেইটা লাগে হয়, মই হয়। পাৰ্লাৰখন চলাওঁ হয়। ভাইটি থাকে লগত হয় হয় আপোনাৰ বাচ্ছা ক'ত পঢ়াই আছে বাৰু মৰ্ডাৰ্ণত ৰামপুৰ একাডেমি মানে আপুনি প্ৰাইভেট স্কুলত পঢ়াই আছে প্ৰাইভেট স্কুলত। গতিকে দৰ্শকসকল গম পাইছে যে এখন চেলুনৰ পৰা এটা কেনেকুৱা ধৰণৰ ইনকাম কৰি আছে আপোনালোকে হয়তো বুজিব পাৰিছে যে তেওঁ কিমানখিনি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যাৰ জৰিয়তে তেওঁ ঘৰতে এটা গাহৰি ফাৰ্ম খুলিছে আৰু এখন ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁ হোটেল ব্যৱসায় তেওঁ প্ৰথমতে কৈছিলে যে তেওঁ হোটেল ব্যৱসায়ৰ লগত জড়িত আছিলে আৰু সেই বৃত্তিটো তেওঁ নকৰা বুলি কৈছিলে কিন্তু এতিয়া গম পাইছোঁ যে তেওঁ মনে মনে আৰু এখন হোটেল খুলি থৈ দিছে যাৰ জৰিয়তে তেওঁ আৰু এটা এক্সট্ৰা ইনকাম কৰিবলৈ সক্ষম হৈছে মই গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকেও ওলাই আহক আৰু এনেকুৱা বৃত্তিৰ সৈতে জড়িত হওক যিটো বৃত্তিক আপুনি হয়তো লাজ নকৰিব নাপিত বুলি কোনোবাই যদি কয় সেইটোক তেখেতসকলক হাঁহে যদি আজিৰ পৰা 20 বছৰ পিছত আপুনি তেওঁলোকক ক'ব পাৰিব যে মই আজি এজন সফল আৰু সফলতাৰ সংজ্ঞা তেওঁলোকে দাঙি ধৰক কওক যে অসমীয়াগিৰি আচলতে বহি থাকি কোনোবা চকত বা দোকানৰ সন্মুখত বহি থাকি অসমীয়াগিৰি নহয় কোনো আন্দোলন কৰি অসমীয়াগিৰি নহয় এনেকুৱা ধৰণৰ ব্যক্তিৰ জৰিয়তে আপোনালোকে অসমীয়াগিৰি শিকক গতিকে শুভেচ্ছা থাকিল শুভকামনা থাকিল আপুনি আগুৱাই যাওক আৰু এখনৰ পৰা দুখন তিনিখন চাৰিখন আপুনি এটা চেইন গঢ়ি ধৰক আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ হয় নমস্কাৰ গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি